हेलो कलेजाहल पुनः स्वागत हेलो कलेजाहल पुनः स्वागत मोर अन्यता भिडिओ মাজতে আৰু আপোনালোকে চাই আছে চেনি নিদি পা তো মই ভাবিছিলো অসমত আৰু ছাপৰি নাই 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 কিন্তু অসমত ছাপৰি হলনি জন্ম হল জ্ঞানী Yes, absolutely right. মই এইটো জ্ঞানী কথাই কৈছো সো বল আছে চাও আজি আমাৰ এই মহান জ্ঞানী আজি আমাক কি জ্ঞান দিয়ে হেল্ল' গাইজ কিছুমান হোষ্টেলত পঢ়ি থকা ৰেণ্ডিবোৰক ক'বলৈ বিচাৰিছোঁ তোমালোকৰ মা দেউতা ইমান ডাঙৰ দীঘল যেন কৰি তোমালোকক বয়ৰ ৰুমত অকল ছেক্স কৰিবলৈ দিছিলে নেকি তোমালোকে হোষ্টেলত থাকোঁ বুলি কৈ যে বয়ফ্ৰেণ্ডবোৰৰ লগত ডিস্ক'ভাৰ যেন মৰুৱাব যোৱা তোমালোকক ৰেণ্ডি বুলি কওঁ আৰু কিছুমান ছোৱালীবোৰে বয়ফ্ৰেণ্ডবোৰৰ লগত হোষ্টেলত থাকোঁ বুলি কয় হোটেলত তোমালোকে যেন ছেক্স কৰিবলৈ যোৱা তোমালোকক বিল্লামি কওঁ তোমালোকৰ যদি ইমান খজতি ন ৰেড লাইট এৰিয়া যোৱা 220 টকাতে পাবা কথাটো বনৰীকেইজনী মনত থবা গাইজ আরে ভাই তই কেলা ফার্স্ট আনৰ প্ৰটেক্ট চেকৰ চৈত্য চোৱা আগত ফার্স্ট নিজৰ চৈত্যটো চাই ল আনৰ জ্ঞান দিয়াৰ তই নিজে কি কৰি আছ ओ मेरी जान वाह अच्छा भाई এটা তই কো এদিন তোর জান নে তো অয়রমত কি হরে ये क्या हो गया भाई ओ सॉरी हेजन टुनो कलिजा है ইমান ডাঙৰ মহান জ্ঞানী তোৰ গাৰ্লফ্ৰেণ্ডে কেলা এনেকুৱা ভিডিঅ' বনায় মই জানিছিলো ই এটা মহান ৰেণ্ডাৰ সৰি যদি বিশ্বাস নাহ তেনেহ'লে তো আরে মাল তো চালিয়া বে কি হয় তু মই নাজানো তুমি নাজানা এটা দুদু হয় এটা তোমালোকৰ কথা তোমালোকে এটা কমেন্ট কৰা ই এটা জ্ঞানী নে I got broads in Atlanta. কত নিয়ে পারবে ফার্স্ট নিজৰ ৰেণ্ডাৰ স্বভাৱটো কেলা ভাল কৰি বলে অসমীয়া এটা কথা আছে আনক কোৱা আগতে ভাই নিজে লিখা হওক নিজৰ স্বভাৱ চৰিত্ৰ ধুই পখালি বাহ ই জ্ঞান দিছে কেলা কি হৰে ये क्या हो गया हे गाइस নাজানো মোৰ কি বেমাৰ হৈছে ধুনিয়া লৰা দেখিলে প্ৰেমত পৰি যাওঁ এটো কি মোৰ চেনি খোৱা লক্ষণ নেকি কি হৰে ভন্টি হেতু তোমাৰ চেনি খোৱা লক্ষণ নহয় কল খোৱা লক্ষণ কি হৰে মানে চেনি কল বুজাই বুজিছে আৰু ঐ শুনা সব ল'ৰা একে নাথাকে কিছুমান ল'ৰা আকৌ বোৱাৰী পাগলো থাকে হয়নে নহয় গাইজ কমেণ্ট কৰা तेरे बाप की लंड दिल में है बिगनेस ओ শুনা সব ছোৱালী কেলা লৰা পাগল নহয় কিছুমান ছোৱালী টপা আঙুলো পাগল থাকে I got broads in Atlanta. Just to lean the family. মোৰ মাতৃয়ে মোক 10 মাহ 10 দিন পেটত ৰাখি এইখন পৃথিৱীত জন্মগ্ৰহণ দিছিলে কি 10 মাহ 10 দিন সেই কাৰণে আজি তোৰ মাতটো খেলা মতা হাঁহৰ নিচিনা হ'ল কি গুনাইছে নাই এইটো ভিডিঅ' কেলা ব্ৰেকিং নিউজ হ'ব লাগিব এটা বিগ নিউজ ছোৱালীৰ লগত বোৰে ৰিলছ বনাই থাকোঁতে মিণ্ডু ডান্সৰ প্ৰকৃতি পাহৰি গ'ল শুনিছে ছোৱালীৰ লগত যদি ৰিলছ বনাই থাকোঁতে মিণ্ডু ডান্সৰ প্ৰকৃতি ওলাই গ'ল চ' এতিয়া ঘটনাস্থলীত উপস্থিত আছে আমাৰ চেনী দেৱদাদা ত' শুনিছা আমাৰ চেনী দেৱদাদা আজি কি হ'ল মুহূৰ্তত মই ঘটনাস্থলীত উপস্থিত আছোঁ ইয়াত মিণ্টু বৰুৱাই মিণ্টু ডান্সাৰে কৈছে যে বোলে তেওঁ ফাৰ্ষ্ট টাইম এজনী ছোৱালীৰ ৰিলছ বনাওঁতে ছোৱালীজনীয়ে গাত ধৰিলে সেইটো কাৰণে তেওঁৰ প্ৰকৃতি বোলে গুৰ হ'ল তো চেনী দিবা তুমি এতিয়া কিবা মিণ্টু ডান্সৰ কিবা পৰামৰ্শ দিছা হয় মই তেওঁক পৰামৰ্শ দিছোঁ যে মিণ্টু ডান্সৰ কৈছোঁ যে নেক্সট টাইম বোলে ছোৱালীৰ ৰিলছ বনোৱাৰ আগত তেওঁ শাৰীত পিন্ধি ল'ব
গৰমে লাগি গ'ল বে কিমান আৰু চাপৰিকেইটা লাগি থাকিম এবাৰ যে আমি চাপৰি আল্ট্ৰা প্ৰ' মেক্স क्या नजारा है क्या माल है यार গৰম লাগিলে বে কেলা ঐ তই কি কৰি আছ দাদা পেং কৰিলো ন সেইটো চা কেমেৰা एक सेकेंड थोड़ा स्लो मोशन में दिखाओ हे खेला बेलेगो गरु बिलेके गाखी खियाइছে মোৰ ইনষ্টাগ্ৰামৰ ভিডিঅ'টো ভাইৰেল হোৱা নাই চেট এই কাৰণে আজি ধূপ লগাই মই পূজা কৰিছো ভাই তই এটা কাম কৰ তই জাঙিয়াটো খুলি মূৰত পিন্ধি ল তাৰপিছত তোৰ ভিডিঅ'বিলাকত ভিউজ আহিব ধৰিব I got broads in Atlanta. So guys, thank you for watching my video. तो वीडियो तो केना লাগিলে কমেন্ট কৰা লাইক কৰা শেয়াৰ কৰা আৰু চেনেলটো তো নতুনকৈ ভিজিট কৰিছা তেনে সাবস্ক্ৰাইব কৰি থৈছা তো ভিডিও বনাইছে আজি ইমান দিনৰ পাছত তো সকলোৱে যাতে মৰম কৰিবা সব নেক্সট ভিডিও আহি আছে এখন দুদিনমান পাছত সো বাই বাই